वेलकाम बैक टू माय यूट्यूब चेनेल। नमस्कार, मैं सुस्मिता मोर चेनेल सुस्मितास ब्लगলৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ অন্য এটি ব্লগ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। আজি একচুৱেলি মোৰ ভণ্টি এজনী আহিছে, তাই মোক মেকআপ কৰি দিম বুলি কৈছে। যিহেতু তাই মেকআপ আৰ্টিষ্ট কমপ্লিট কৰিলে আৰু এতিয়া তাই নিজৰ প্ৰেক্টিকেলৰ কাৰণে মেকআপ কৰি আছে। তেনেকৈ বহুতকে কৰিছে, বাকী আজি মোক কৰি দিম বুলি আহিছে। মোৰ লুকটো এতিয়া পূৰা চিম্পুল হৈ আছে, বাকী ফাইনেল লুকটো আপোনালোকৰ মাজলৈ পিছত আগবঢ়াই দিম। বাকী চাই থাকিব আপোনালোকে, ভিডিঅ'টোৰ লগত জড়িত থাকি সকলোকে চাই থাকক। জানেনে, আহি পায়ে যেতিয়া তাই মেকআপৰ বস্তুসোপা উলিয়াই ল'লে, মইতো আচৰিত। চাওকচোন, এটা লুক দিবৰ কাৰণে কিমানখিনি বস্তুৰ প্ৰয়োজন হয়। এয়াতো অলপমান আৰু বহুতখিনি বেগত 3টা বেগ লৈ যেতিয়া আহিছে, মইতো বিচুতি ইমান সোপা বস্তু। খুবেই এক্সাইটেড হৈ আছোঁ, কেনেকুৱানো কি হয়। তাই বস্তুবোৰ উলিয়াই কৰি লৈছে আৰু এয়া মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু এতিয়াতো বহুত বেলেগ ধৰণৰ লাগিছে। এক্সাইটেড হৈ আছোঁ, কেনেকুৱা লাগিব, কিনো কৰিব। আচলতে সঁচাকৈ এইটো বহুত মানে এক্সাইটেড হৈ থাকে ন, মেকআপ কৰা আগতে আৰু পিছত লুকটো কেনেকুৱা লাগে। বাকী আপোনালোকে চাই থাককচোন, কেনেকুৱা লাগে মই দেখুৱাই থাকিম বাৰু। আকৌ এবাৰ আপোনালোকক সকলোবোৰ দেখুৱাই দিছোঁ দেই। চাই থাকক আৰু ভিডিঅ'টোৰ লগত জড়িত থাকক। অলপ চলপকৈ মেকআপ কৰি হৈছেগৈ বাৰু। ফাইনেল লুকটো কেনেকুৱা হয় দেখাম বাৰু আপোনালোকক। আৰু আমাৰ পিউ মাহীয়েকে মেকআপ কৰিছে আৰু সি আমাৰ লগতে বহি সেয়া চিপছ খাই আছে। তেনেকৈ সিও দিগদাৰ কৰা নাই বাৰু, তেনেকৈ বহি মেলি থাকিলে। বাকী এয়া মেকআপ কৰি আছে তাই, কেনেকুৱানো লাগিছে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব। আৰু এয়া মেকআপটো কমপ্লিট হৈছেই মাত্ৰ, আৰু এতিয়া হেয়াৰ ষ্টাইল কৰি লৈছে। তাৰপিছত কাপোৰ কানি পিন্ধাই মেলি আজৰি হৈ দেখাম আৰু কেনেকুৱা লাগে কি হয়। আৰু আজি যিহেতু মানে বৰাদাৰ মানে খানাৰ কাৰণে মিষ্টাৰ বৰাৰ অনুৰোধ কৰি থৈছোঁ যে তুমি আজি খানাত লাগিব। আৰু তেনেকৈ বনালেও বাৰু। আৰু মেকআপৰ মাজতে আমি খাই মেলিও ল'লোঁ দেই। অকণমানকৈ কিনো খালোঁ, আপোনালোকৰ মাজতো আগবঢ়াই দিছোঁ। থেংক ইউ ডিয়াৰ হাজবেণ্ড। সঁচাকৈ সিহঁতক যিমান ধুনীয়াকৈ বনাই কৰি খুৱালা, বহুত বেছি থেংক ইউ। আৰু এই অকণমানকৈ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। বাকী চাই থাকক। ৰাতিপুৱা গ'লোঁ, বহুত মৰম লগাকৈ তাই সজাই কৰি দিছে। আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কিন্তু। ধুনীয়া লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰি জনাব দেই। আৰু এয়া মোৰ কমপ্লিট লুক। কেনেকুৱা লাগিছে বাৰু ৰাইজসকল ক'বলৈ নাপাহৰিব আকৌ। বাকী চাই থাকক, ফটো চুটৰ অকণমানকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ভাল লাগিলে, দুইজনীয়ে মোক বহুত ধুনীয়াকৈ সজাই কৰি দিলে। আৰু এতিয়া মেকআপটো একচুৱেলি আঁতৰা নাই বাৰু, বাকী কাপোৰ কানি খুলি আজৰি হ'লে বহুত বেছি ভাল লাগিলে। আপোনালোকে কেনেকুৱা জনাব, মেকআপটো সোনকালে জনাব। আৰু যদিহে ভাল পালে তাইক কণ্টেক্ট কৰিব, ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু মোৰ চেনেলৰ বিষয়ে জনাবলৈ নাপাহৰিব। মোৰ পিছে বিৰাট বেছি ভাল লাগিলে, বহুত বেছি গৰম তথাপিতো কৰিলোঁ মেকআপটো। বাই বাই, আজিলৈ ভিডিঅ'টো চাব। থেংক ইউ ছ' মাছ পৰিস্মিতা, ইমান ধুনীয়াকৈ মোক মৰম লগাকৈ এটা নতুন লুক দিয়াৰ বাবে। আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ফটো কেইখনমান আগবঢ়াইছোঁ। যদিহে আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কমেণ্ট সদায় দৰে কৰি থাকিব। আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে যিহেতু মই সদায় আঁতৰোৱা, আশীৰ্বাদখিনি কৰি থাকিব। আৰু এতিয়ালৈ বাই বাই, চাব দেই ভিডিঅ'টো শেষলৈকে।